बे समाव गावनि राजखान्थिनि फारसे नांथाबनानै दं क'क्राझार लकसभा बियाबनि एमपि नब कुमार सरनियाया फैगौ लकसभा बिसायख'थियाव सोरजों लोगो नांनानै बिसायख'थि गेलेगोन गेलेया बेनि फारसे दासान्दि बाथ्रा बुंगासिनो नब कुमार सरनियाया बाक्सा जिल्लानि सिङाव माखासे ओनसोलखौ दावबायनाय समाव नब कुमार सरनियाया बुंदों फैगौ लकसभा बिसायख'थियाव क'क्राझार बियाबनिफ्राय नब कुमार सरनियानि अनगायै गुबुन रावबो बिजाथिया देरहाया बिथाङा दाबि खालामना लादों फैगौ लकसभा बिसायख'थियाव बिटिआरनि रायजो राजानि मददजों फिन क'क्राझारनिफ्राय एमपि जाफिनगोना रोखा मख'नो गोनांदि थांनाय बावैसो साननि सिगां नब कुमार सरनियाया इन्डियान रिजनेल पार्टिज फ्रन्टनि जानानै फैगौ लकसभा बिसायख'थियाव बाहागो लागोन होननानै बुंदोंमोन खौरांगिरिनि सिगाङाव बिथां सरनियाया बिजेपि दोलोखौ गोख्रों रावजों सावरायदों बिथाङा बुंदों फैगौ बिसायख'थियाव रायजो राजाफ्रा बिजेपि दोलोनो भट होनानै मुलाम्फा गैया लोगोसेयैनो दिनैनि समाव बिजेपि सरकारा सिगाङाव बाथ्रा होनायखौ मावफुंनो हायाखै मानोना हादरनि 10 कौटि लाइमोनफोरनो बिजेपिआ खामानि होगोन होननानै बुंनायखौ मावफुंनो हायाखै होननानै गोख्रों अजद खालामदों गुबुन फारसेथिं रायजोआरि बिजेपि दोलोनि आफादगिरि भबेश कलिताया बिटिआरखौ 2025 मायथाइयाव दखल खालामगोन होननाय बाथ्रानि सायाव फिनजाथाय खालामनानै बुङोदि बिजेपि दोलोनि थांखियानो ओनसोलनि फिसा फिसा राजखान्थि दोलोफोरखौ फोजोबस्रांनाय বিজেপিৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ ক্ষেত্ৰত আমি তেওঁলোকৰ ওচৰত যোৱাৰ কথাও নাই আৰু তেওঁলোকৰ সমৰ্থন লোৱাৰ কথা নাই নৱসৈনা অকলে বিদেশী ৰাইজক লৈ ইলেকশ্যন খেলিব পৰা যুঁজিব পৰা জিকিব পৰা পৰিস্থিতি আছে আৰু জিকিম আমি কেৱল এমপি হোৱাৰ কাৰণে কোনো বিজেপিৰ ওচৰত বা নাগপুৰত গৈ আমি আঁঠু নলওঁ এইটো মই আজি আপোনালোক স্পষ্টভাৱে আমি এইমাত্ৰ পাতিছোঁ যে আৰু কিমান দিন থাকিব কিমান দিন চৰকাৰ থাকিব আপোনালোকে গম পাব আমি যেতিয়াই সময় হ'ব ৰাইজে যেতিয়াই বিচাৰিব তেতিয়াই উদ্য হ'ব ইয়াৰ বেলেগ কোনো কথা নাই চাওক আপুনি বৰমাৰ মানুহ বৰমাতে থাকে নৱসৈনা যিদিনা ইলেকশ্যন খেলা নাছিল বৰমাত ফায়াৰিং হয় আৰু যিজনে ফায়াৰিং কৰে তেওঁ হেনো আহি থানাত উচিৰ লগত খানা খাই থাকে আপুনি কওক এতিয়া যে তেনেকুৱা বৰমাৰ লগতে ককাজাৰ এনেকুৱা ঘটনা ঘটিছে নেকি এতিয়া ঠিক তেনেকৈ যিকোনো জেগাতে কালেকশ্যনৰ পৰা আৰম্ভ কৰি চাকৰিয়ালবিলাকে যি ধৰণে তেওঁলোকে পইচা দিব লগা হৈছিলে এজন ব্যৱসায়ী তামোল বেপাৰী হ'লেও তেওঁ পইচা দিব লগা হৈছিলে এই ধৰণৰ পৰিস্থিতি আছে নেকি আৰু আপোনালোকে এটা কথা কওক মোক যে এমপিবিলাকৰ দায়িত্ব কি এমপিবিলাকৰ ল মেকাৰ তেওঁলোকে সংবিধান সংশোধন বিযোজন কৰিব পাৰে তাত বাহিৰে ডেভেলপমেণ্ট তেওঁলোকৰ বিশেষ দায়িত্ব নাথাকে হয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া শিক্ষামন্ত্ৰী আছিল ইয়াত আহিছিলে আমাৰ কি কয় মচলপুৰত তেতিয়া তেখেতে মোক কৈছিল যে শৰণীয়া চৰকাৰৰ যিবিলাক এনেকুৱা ধৰণৰ আঁচনি থাকে চেণ্ট্ৰেলৰ পৰা আঁচনি সেইবিলাকৰ উদ্বোধন বা কিবা হ'লে আপোনালোকে আহিব লাগে কিন্তু বিটিচিত বা অসম চৰকাৰে এনেকুৱা ধৰণৰ যিবিলাক আঁচনি থাকে তাত নৱসৈনাক মাতে নেকি আপোনালোকেও জানে যে গোটেই পি এম জি চোৱা ৰাস্তাবিলাক চব অসম ভাৰত চৰকাৰৰ পৰা আহে তাত নিয়ম মতে তাৰ যিখন মানে কি কয় উদ্বোধন বা যিটো হেৰি হয় তাত লিখিব লাগে এমপিৰ নাম এমপি লিখে নেকি ঠিক তেনেকৈ এনেকুৱা যিবিলাক আঁচনি হিতাধাৰী যিবিলাক আঁচনি এম জি এনেকুৱা সেই গোটেইখিনি কিন্তু চেণ্ট্ৰেলৰ পইচা যদি আপোনালোকে সোধে সেই পইচাবিলাক আহিছেনে নাই সেই পইচাবিলাক চেণ্ট্ৰেলৰ ফাণ্ড হয় আৰু চেণ্ট্ৰেলৰ যদি ফাণ্ড হয় এইটো এমপিৰ ফাণ্ড গতিকে তেনেকুৱা ক্ষেত্ৰত আমি ক'ম যে আগৰ তুলনাত বিজেপি চৰকাৰ হোৱাৰ পিছত সেই ফাণ্ডটো কমিছে চানচুমা খুংগুৰ বসুমতাৰী যেতিয়া আছিলে তেওঁলোকে বহুত এনেকুৱা ধৰণৰ ফাণ্ড পাইছিল কিন্তু এতিয়া ফাণ্ডটো কমিছে আৰু তেতিয়া এমপি ৰিকমেণ্ডেশ্যনত এনেকুৱা ধৰণৰ মই আজি যিটো গৈছোঁ 10 কৰোৰকৈ বেছি হ'লে এমপি ৰিকমেণ্ডেশ্যন জৰুৰী আছিল আৰু এতিয়াও আপোনালোকে দেখিছে পি এম জি চোৱা যিমান ৰাস্তা এইবাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চিফ মিনিষ্টাৰ হোৱাৰ ঠিক আগৰ পৰা এটা প্ৰচেছ চলিছে কাৰণ সেইটো আগৰ পৰাই আছিলে সেই গোটেই ৰাস্তাবিলাকৰ ৰিকমেণ্ডেশ্যন কিন্তু এমপি দৰকাৰ হয় এতিয়া দৰকাৰ হৈছে আগতে কি কৰিছিলে তেওঁলোকে কোনোবা এম এল এ বা কোনোবা 2 নম্বৰী এমপি মানে ৰাজ্যসভা এমপিবিলাক আচলতে 2 নম্বৰী এমপি বুলি কয় তেওঁলোক এই ক্ষমতাত তেওঁলোক নাথাকে বা ই এম জি এমৰ জৰিয়তে কৰাইছিলে গতিকে এই কথাখিনি এইটো এটা বিমূৰ্ত মানে এবষ্ট্ৰেক্ট মানে কুৱেশ্যন আৰু ইয়াৰ উত্তৰটো তেনেকুৱা সেইকাৰণে মই কৈছোঁ যে এমপিক ডাইৰেক্টলি ক'ব নোৱাৰে যে এইটো কৈছে কিন্তু আপোনালোকে বিদেশী যদি পৰিস্থিতি চায় সাধাৰণ মানুহ সোধক তেওঁলোকেও কৈছে যে আজি কমচে কম নৱসৈনা থকাৰ পৰা উল্লেখনীয় কাম কি বুলি ক'লে 2014 চনৰ 23 ডিচেম্বৰত যিদিনা আদিবাসীসকলক হত্যা কৰিছিল সেইদিনা আমি দিল্লীৰ পৰা বহি হোম মিনিষ্টাৰ প্ৰাইম মিনিষ্টাৰ চিফ মিনিষ্টাৰ সকলোৱে কণ্টেক্ট কৰিছিল তাৰপিছত অল আউট আহিছিল আৰু তাৰপিছত আমি স্পীকাৰক অনুৰোধ কৰিছিলোঁ যে বিটিচিৰ যি 81জন মানুহ নিহত হ'ল আদিবাসী তেওঁলোকৰ শোক সভা এটা পাতিব লাগে আৰু সঁচাকৈ স্পীকাৰ মেডামে সুস্মিতা মহাজনে নেক্সট যেতিয়া ছেশ্যন আৰম্ভ প্ৰথম দিনে আপোনালোকে চাব ৰেকৰ্ডিঙত যে বিটিচিৰ এই 81জন মানুহৰ কাৰণে 1 মিনিট সময় প্ৰাৰ্থনা কৰিছিল আগত কি হৈছিলে যে ইয়াত এজন মানুহ হত্যা কৰিলে দিল্লীত কি কৈছিলে যে ইয়াত বাংলাদেশী মাৰিছোঁ ইয়াত কোনোবা আদিবাসী কোনোবা ব্ৰাহ্মণ গোস্বামী কোনোবা কলিতা কোনোবা গোৰ্খালী হত্যা কৰা বুলি কোৱা হোৱা নাছিল
গতিকে নৱসৈনিয়া যোৱাৰ পৰা এইবিলাক বন্ধ হৈছে ৰাইজে সেইটোৱে বিচাৰে যে কোকৰাঝাৰ এটলিষ্ট শান্তি হওক কোকৰাঝাৰত মানে ৰাইজে একেলগে থাকক হয় স্বজন দখন বা ভূমি চুমি সেইবিলাকতো অলপ টাইম আছে আমি এইটোতো এটা অবিচ্ছিন্ন প্ৰক্ৰিয়া ইয়াত গৈ থাকিম আৰু মোৰ বিশ্বাস আছে যে বিটিচি ৰাইজে বড়ো কথা নহয় সকলোৱে মিলি এটা দিনত কমচে কম এই ধৰণৰ পৰিস্থিতিটো বনাব পাৰিব বুলি মই আশাবাদী শেহতীয়াভাৱে যিখিনি অলপ কথা বাৰ্তা ইফাল সিফালকৈ হৈছে বা মিডিয়া বা যিখিনি আমি গম পাইছোঁ চ'ৰ্চৰ পৰা হয়তো সলনি হওঁতে বেছি সময় নালাগে আৰু ইয়াত এটা এংগল মই চাইছোঁ যে মই ছত্তীশগড় গৈছোঁ তেতিয়াও কৈছে তাৰে মানুহবিলাকে কৈছে যে ছত্তীশগড়ৰ প্ৰশাসনৰ যিমান উন্নয়নৰ পইচা আছে তাৰে বহুখিনি পইচা তেওঁলোকে দলবিলাকক দিব লাগে পাৰ্টিক দিব লাগে আৰু মোৰ বোধেদি ইয়াতো কিজানি তেনেকুৱা হৈ আছে কাৰণ আপোনালোকে দেখিছে যে চিণ্ডিকেটবিলাক চলি আছে বাকী বেলেগ তেনেকৈ কাম কাজ নাই চিণ্ডিকেটৰ পইচাবিলাকতো ইয়াত যিটো হৈছিল আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল যে সোণোৱাল ডাঙৰীয়াৰ দিনত 63 crore কেটেল স্মাগলিং হোৱা বুলি কৈছিল এতিয়াও আপোনালোকে দেখিছে বহুতে কয় কয়লা স্মাগলিং হৈছে কিবা ইয়াৰ যিবিলাক পইচা আছে নিশ্চিতভাৱে এইবিলাক হয়তো ওপৰত পঠায় এতিয়াও চিণ্ডিকেট হোৱা বুলি ক'ব খুজিছে বহুতে কৈয়ে আছে মইতো দেখা নাই মই প্ৰমাণ থাকিলে লগে লগে কেছ কৰি আমি শেষ কৰিলোহেঁতেন কিন্তু বহুতে কৈছে কাৰ্বি আংলঙতো কৈছে তাতো হেনো কয়লা ট্ৰাকবিলাকত 1 লাখকৈ দিব লাগে কিবা লাগে এনেকুৱা ধৰণৰ কথা চলি আছে গতিকে এই পৰিস্থিতিত হয়তো এনেকুৱাও হ'ব পাৰে যে চৰকাৰবিলাক একেবাৰে ভালকৈ নচলে বা সলনি হোৱাৰ প্ৰয়োজন আছে কিন্তু বিটিচি ৰাজনৈতিক পৰিস্থিতি কিন্তু এনেকুৱা হৈ আছে যে কেতিয়া সলনি হয় তাৰ কোনো গেৰাণ্টি নাই এই সম্ভাৱনা কিন্তু যথেষ্ট আছে পজিশ্যন নহয় আছে বিজেপিটো ইচ্ছাটো এতিয়াই দখল কৰা কাৰণ আপোনালোকে মহাৰাষ্ট্ৰত যেতিয়া শিৱসেনাক মানে ভাগ কৰি তেওঁলোকে কৰিলে তেতিয়া গোটেই ভাৰতবৰ্ষত এটা মেছেজ গৈছে যে বিজেপি ইয়াত থকা সৰু সৰু যিবিলাক পাৰ্টি আছে তেওঁলোকৰ যদিও এলায়েন্স আছে তেওঁলোকক গিলি পিনে হ'লেও তেওঁলোকে সকলোৱে ইভেন মানে কাউন্সিল নহয় পঞ্চায়তলৈকে তেওঁলোকে দখল কৰা ইচ্ছা আৰু এইটোতে ৰাষ্ট্ৰীয়তাবাদ আৰু আঞ্চলিকতাবাদৰ পাৰ্থক্য এইখিনিতে আৰু যাৰ কাৰণে নৱসৈনিয়াই আজি বাধ্য হৈ আমি সৰু সৰু দলবিলাক মিলাই আমি এটা ৰিজনেল পাৰ্টি ফ্ৰণ্ট বনাইছোঁ কাৰণ কি বুলি ক'লে ইণ্ডিয়া যিটো মানে আমাৰ আঞ্চলিকতা বা ফেডাৰেল ষ্ট্ৰাকচাৰৰ ওপৰত বেছ কৰি ইণ্ডিয়া গঠন হৈছিল প্ৰতিটো অঞ্চলতে প্ৰতিটো প্ৰদেশতে তেওঁলোকৰ নিজৰ আঞ্চলিকতা বা তেওঁলোকৰ নিজৰ জাতীয়তাবাদ আছে আৰু এই সৰু সৰু যিবিলাক জাতি জনগোষ্ঠী আছে বা ৰাজ্যিক ভিত্তিত আছে তেওঁলোকে এনেকুৱা ধৰণৰ ইছ্যুবিলাক লৈ তেওঁলোকে বিভিন্ন আঞ্চলিক দলবিলাক গঠন কৰিছিলে গঠন কৰি কেতিয়াবা তেওঁলোকে ৰাষ্ট্ৰীয় দলৰ লগত লগ লাগি তেওঁলোকে চৰকাৰ বনাইছিল কংগ্ৰেছৰ দিনতো এই ঘটনা ঘটিছিল যদিও তেওঁলোকে কিন্তু একেবাৰে গেলি পেলোৱা নাছিল কিন্তু বিজেপি যিহেতু তেওঁলোকৰ পেটটো ডাঙৰ হৈ গৈ আছে তেওঁৰ মুখো ডাঙৰ হৈছে তেওঁলোকে গিলাৰটো যিটো পৰিৱেশটো হৈছে গতিকে ভৱেশ কলিতা ডাঙৰে যিখিনি কথা সঁচা কথা কৈছে কাৰণ তেওঁ সভাপতি হিচাপেতো মিছা কথা ক'ব লগা নাই এতিয়া বাকীবিলাকৰ কথাটো হ'ল যে তেওঁলোকে নিজে ছাৰ্ভাইভ কৰাৰ কাৰণে তেওঁলোকে কি কৰিব পাৰে মই সেইকাৰণে কৈছোঁ যে আমি বিদেশীত লাগি থকাৰ সলনি আমি সমগ্ৰ ভাৰতবৰ্ষত আমি গৈছোঁ বিজেপি ইয়াত যেনেকৈ সৰু সৰু দলবিলাকক গেলি পিনে তেওঁলোকে দখল কৰি পাইছে আমি কেনেকৈ ৰাষ্ট্ৰীয় দলবিলাকক শেষ কৰি আমি আঞ্চলিকতাবাদটো শক্তিশালী কৰিব পাৰোঁ জাতীয়তাবাদক শক্তিশালী কৰিব পাৰোঁ আৰু তাৰ লগতে ভাৰতবৰ্ষ শক্তিশালী কৰিব সেই প্ৰচেষ্টা আমাৰ চলি আছে কোকৰাঝাৰ আছে আপোনালোকে দেখিছে যে এটা গ্ৰুপত হাগ্ৰামা মহিলা ডাঙৰীয়া প্ৰমোদ বড়ো ডাঙৰীয়া বিজেপি থাকিব এটা গ্ৰুপত আমাৰ স্বাভিমানী যিসকল লোক আছে যিসকলে নিজৰ মাটি নিজৰ মানুহখিনিক ভাল পায় সেইবিলাক থাকিব আৰু তাত বিটিচিত যিখিনি বৈষম্য যিখিনি স্বজন দখন বা যিখিনি এনেকুৱা ধৰণৰ ইছ্যু আছে যিবিলাক এই চৰকাৰবিলাকে সমাধান কৰিম বুলি কৰিব পৰা নাই সেই ইছ্যুবিলাক থাকিব গতিকে মই ভাবোঁ ইয়াত নৱসৈনিয়াই ইলেকশ্যন খেলিলে ইয়াত আৰু নৱসৈনিয়াৰ বাহিৰে বিটিচি কোকৰাঝাৰত বিশেষকৈ জিকিব পৰা আজিৰ দিনত কোনো দ্বিতীয় কেণ্ডিডেট নাই গতিকে আমি ইয়াক লৈ বেছি চিন্তিত নহয় মোৰ ইচ্ছা অকল মই দিল্লীত গৈ অকলে একো কৰিব নোৱাৰোঁ মোৰ লগত যদি আৰু 30-40-50টা MP লৈ যাব পাৰোঁ তেতিয়াহ'লে দিল্লী আমি মজনদত আমাৰ কোনোবা MPক মিনিষ্টাৰ বনোৱাৰ পৰা আৰম্ভ কৰি ৰাইজে যিখিনি আকাংক্ষা কৰে সেই কামখিনি কৰাৰ পৰা আজি আপোনালোকে দেখিছে যে আমি নদী যিহেতু বান উত্তৰ গুচিৰ চুমনঘাটাত তাত গৈছিলোঁ ইয়াৰ প্ৰায় 70-80 হাজাৰ লোকে তাৰ পৰা পানী আজি স্বাধীনতাৰ দিনৰ আগৰ দিনৰে পৰাই কিন্তু আজিলৈকে সেই মানুহখিনিক আমি এটা আঁচনিৰ জৰিয়তে সুবিধা দিব পৰা নাই গতিকে এনেকুৱা ধৰণৰ ইছ্যুবিলাক যদিহে আমাৰ এজন কোনোবা মিনিষ্টাৰ হয় বা মিনিষ্টাৰ থাকে আমাৰ নিজৰে মানুহ নিশ্চিতভাৱে এইবিলাক আমি চেণ্ট্ৰেলৰ পৰা ফাণ্ডিং কৰিব পাৰিম আৰু তেতিয়া কিন্তু অসমৰ ৰাজনৈতিক পথটো সলনি হ'ব আপোনালোকে দেখিছে 26ত ভৱেশ কলিতা ডাঙৰীয়াই কি ভাবি আছে কি কৰিছে আমিও ভাবি আছোঁ যে 26ত বা 24ত বিজেপি একেবাৰে শেষ কৰি আমি যাতে ইয়াৰ শক্তিবিলাকক লগ লগাই কেনে আমি ইয়াত চৰকাৰ বনাব পাৰোঁ বা MP বিলাক আমাৰ এনেকুৱা পলিচি আছে তেওঁলোকে তেওঁলোকৰ ভাগে কৈ থাকিব আমি আমাৰ ভাগে কৈ থাকিম नोंथाङा सानाय सुनाय बेरामनि जेंनायाव गोग्लैदों नामा जुदि नोंथाङा सानाय सुनाय दंब्ला जिंगासिनांगौ गैया चिरां जिल्लानि बेंटल गेट साफागुरियाव दायो SI निउर' थेरापि सेन्टार दंसै बे थेरापि सेन्टाराव नोंथाङा
गोरलैयैनो देहानि सानाय सुनायखौ फाहामथाय लानो हागोन। बे आथिं सानायानो जाग्रोदों, ओमफ्राय जानाया एसे सिगांनिफ्रायनो जाखादों, ओमफ्राय बिदिनो गुबुन गुबुन मुलि जाबाबायदों, ओमफ्राय हामाखै। दिनैनि ट्रिटमेन्टआ आङो एसे मोजां मोनसिनबाय। जेरै सिं सानाय, आफादावरि सानाय, मोदोम जरा सानाय, आइजोफोरनि जेंना, खर' सानाय बायदि बेरामखौ फाहामनाय जायो। लोगोसेयैनो बे सेन्टाराव थानानै फाहामथाय लानो हानायनिबो सुबिदा खालामदों। नोंथांमोनहा ASI निउर'थेरापि सेन्टाराव फाहामथाय लानो गोसो दंब्ला नैबे मबाइल नम्बर 7620160459 नङाब्ला 9476 977 956 आव थोंजों सुलाद लानो हागोन।